Good afternoon, welcome back to my YouTube channel. আমি এতিয়া ঘৰত যাব ওলাইছো অসমত গৈ আছো গাড়ী ৰৈ আছে তলত বেডিং বাপে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা এই এটা এইখন আমাৰ ট্ৰেইনখন এতিয়ালৈকে ওপেন হোৱা নাই দৰ্জাবোৰ ইমান গৰম তোমাৰ লগে লগে একদম অৱস্থা নাই এতিয়া ট্ৰেইনৰ দৰ্জা খুলিলে আৰু সোমাব পাৰিলে হানি গৰম ইয়াতে ইনেলি উঠিলো ট্ৰেইনত ইমান গৰম আছিলে বাহিৰত এতিয়া ধুনীয়া এচি চলি আছে একদম এতিয়া আৰাম লাগিছে এনেকুৱা লাগিছিলে আমি যেন মৰুভূমিত গৈছো এতিয়া আহি দিল্লী কেণ্ট পামহি এতিয়া ইয়াত নামিম দিল্লী কেণ্ট পাই গ'লো এতিয়া উবেৰ বুক কৰি আছো উবেৰ লৈ নিউ দিল্লীলৈকে যাম ইমান গৰম ইয়াত sandwich দুজনক তলতে খাব দিছো ডিনাৰ আহিব লগাই মোৰ কাৰণে আগতে চিকেন পুৰি থৈ দিলে bread ahi palu ami বঙাইগাঁৱত নামিলো এতিয়া ভণ্টিৰ ঘৰলৈ গৈ আছো
পৰা নামিলোঁ আৰু এতিয়া ভণ্টিৰ ঘৰত যাম বঙাইগাঁও তাত 2 দিনমান থাকি গুৱাহাটী যাম ইমান দিন ট্ৰেইনত সফৰ কৰি কৰি একদম গা বিষ হৈ গৈছে পালো এয়া গুণুমাক লৈছোঁ তাইক লোৱাৰ আশাতে আছিলোঁ মই এয়া আহিয়ে তাইক ল'লোঁ মই এতিয়া গা ধুম হাত ভৰি ধুই লৈছোঁ বাৰু এয়া আমাৰ গুণুমা বৰ দেউতাকৰ লগত মচি ভাগিন এয়া মচা ভণ্টিৰ ঘৰত আহি পাই ৰ'বলৈ টাইম নাই আৰু ফ্ৰেছ হৈ কিনে অকণমান কিবা খাই বিশাললৈ ওলাই আহিলোঁ বজাৰ কৰিবলৈ কাৰণ আমি অহাৰ দিনাখন এপ্ৰিলৰ 13 তাৰিখ আছিলে যি গতিকে বিহু তাৰ বাবে কিবা কিবি অকণ বজাৰ কৰিলোঁ বঙাইগাঁৱৰ পৰা গুৱাহাটী নিজৰ ৰুমত বঙাইগাঁৱৰ পৰা ভণ্টিৰ ঘৰৰ পৰা অহা ভিডিঅ' আপোনালোকক দেখুওৱা নহ'ল বাকীখিনি ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব